মৰমৰ ছাত্ৰ ছাত্ৰীসকল, MD আছামিজ চেনেলটোলৈ মই তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকক যুগমীয়া শৰাইঘাটৰ পাঠভিত্তিক প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ আগবাঢ়িছোঁ। তোমালোকে মনোযোগেৰে শুনিবা। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল? উত্তৰ চাবা। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক মানে যুদ্ধ সম্পৰ্কীয়। চুবুৰীয়া দেশৰ লগত যুদ্ধ বিগ্ৰহ আদিয়ে সেই সময়ৰ প্ৰধান সমস্যা ৰূপে দেখা দিছিল। তাৰপিছত প্ৰশ্নটো চোৱা, বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি? বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ হৈছে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। তাৰপিছতে চোৱা, ৰামসিংহ কোন আছিল? উত্তৰ, ৰামসিংহ ৰাজপুতসকলৰ ৰজা আছিল। শৰাইঘাটৰ যুদ্ধত ৰামসিংহই মোগলৰ প্ৰতিনিধিত্ব কৰিছিল। তেওঁ কিয় অসমলৈ আহিছিল? উত্তৰ চোৱা, তেওঁ মোগলৰ হৈ অসমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিছিল। তাৰপিছত চোৱা, শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল? উত্তৰটো চোৱা, শৰাইঘাটৰ ৰণ আহোম আৰু মোগলৰ মাজত হৈছিল। তাৰপিছত চোৱা, লাচিতৰ অধীনত কিমান সৈন্য আছিল? উত্তৰটো চোৱা, লাচিতৰ অধীনত 1,00,000 সৈন্য আছিল। তাৰপিছতো চোৱা, মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি? মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম আছিল কোৱামিদ্ধা হাজৰিকা। তাৰপিছত আছে, মোগলৰ সেনাপতিক চৰাইখোজা দায়ত লাচিত বৰফুকনে কাক ল'ৰা লগাই থৈছিল? মোগলৰ সেনাপতিক চৰাইখোজা দায়ত লাচিত বৰফুকনে ৰামচৰণ কটকীক ল'ৰা লগাই থৈছিল। ল'ৰা মানে হৈছে লোহাৰ। ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল? উত্তৰ চোৱা, ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত নিজৰ সৈন্যৰ শক্তিৰ পৰিচয় দিব খুজিছিল। তাৰপিছতো লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল? উত্তৰ চোৱা, লাচিতে অসমীয়া সৈন্য বল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল। তাৰপিছত আছে শব্দ অৰ্থ। যুগমীয়া হৈছে এক যুগ হোৱা, বহুকাল পাৰ হোৱা। সাময়িক হৈছে সমৰ সম্পৰ্কীয়। লম্ভী মানে সাঙুৰ খাই থকা। চিৰন্তন হৈছে চিৰকলীয়া, পুৰণি কালৰে পৰা। মনোবৃত্তি হৈছে মনৰ ক্ৰিয়া। হৃদয়ঙ্গম হৈছে মনত লগা। এনয় মানে এনেকুৱা। ৰণুৱা মানে ৰণ বা যুদ্ধ কৰা লোক। গড় হৈছে মাটিৰ ওপৰত ঢিপ মৰা। মৃত্যুপণ হৈছে মৰণ প্ৰক্ৰিয়া। সুনিশ্চিত হৈছে সৎ চিন্তা কৰা। বিচক্ষণ হৈছে পাৰ্গত। এনেদৰে তোমালোকে প্ৰশ্ন উত্তৰখিনি চোৱা। নিয়মানুৱৰ্তিতা, নিৰ্দিষ্ট নিয়ম মানি চলা, নিৰ্ভীকতা, ভয়হীনতা, দৃঢ়তা, আত্মকণ্ডল, নিজৰ ভিতৰতে কাজিয়া হোৱা। উৎপাদন মানে খান্দি পেলোৱা, পুলিয়ে পোখাই উঘালি পেলোৱা। আহিলাপাতি হৈছে সা সঁজুলি। অভিলাষ হৈছে ইচ্ছা বা বাঞ্ছা। এক তিলো অকণমানো তিলটোৰ সমান। বিচলিত মানে অস্থিৰ, অধৈৰ্য। অহুপুৰুষাৰ্থ হৈছে বৰ বেছি যত্ন বা শ্ৰম কৰা। হেংদাং হৈছে আহোমৰ স্বৰ্গদেউসকলে হাতত লোৱা এবিধ তৰোৱাল। প্ৰচণ্ড, প্ৰবল, ভয়ানক। অগ্নি মানে হৈছে জুই। সৰ্প মানে হৈছে সাপ। প্ৰলোভন মানে হৈছে লোভ। আচহুৱা মানে অনাভুৱা, নিচিনা, নজনা। মতলীয়া মানে হৈছে মদৰ ৰাগীয়ে যাক ধৰিছে ৰাগীত বন্দী হোৱা। নাও বৈচা হৈছে নাও বাওঁতা। সাউৎ কৰে মানে পটককে, বেগেতে, একে চিপতে। তুৰন্তে হৈছে ততালিকে। এতিয়া চোৱা, পাঠটোত থকাৰ দৰে সংলাপবোৰ লিখা। সংলাপ মানে হৈছে বচন। কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক কি কৈছিলে? যেতিয়া তেওঁ ভীষণ জ্বৰ আছিলে লাচিতৰ, সেই সময়ত লাচিতে কৈছিল, কথাৰ যুদ্ধৰে বলে নোৱাৰি
ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটী গঢ় ল'বলৈ চেষ্টা কৰাৰ সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰনুৱাসকলক চিঞৰি চিঞৰি কৈছিল, অসমীয়া ৰনুৱাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাতে মোৰ শটো থবা, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোকে সুখেৰে ঘৰলৈ যোৱা। তাৰ পিছৰটো হৈছে, পিছৰ সংলাপটো মানে পিছৰ বচনটো হৈছে, অসম এৰি যোৱাৰ সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল? অসম এৰি যোৱাৰ সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কৈছিল, ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা। অকল এজন মানুহেই সকলো সৈন্য চলায়, ই কি আচৰিত। মই হেন ৰামসিংহই নিজেই যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ। তাৰ পিছৰটো চোৱা, কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল? উত্তৰটো চোৱা, কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি ঘোষণা কৰিছিল, যুদ্ধৰ কামত পাঁচ হুহকিলে মই এই হেংদাঙেৰে দুডোখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেউক জনাম। তাৰ পিছৰ বচনটো চোৱা, বৰ আই কুঁৱৰীয়ে কাপোৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল? উত্তৰটো চোৱা, বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক এই বুলি উপদেশ দিছিল, বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব। ফুকনৰ কথা নুৰজিলে অসমৰ পৰাজয় হোৱাটো নিশ্চয়। ভাৱ বহলাই লিখিবলৈ দিছে, যুদ্ধ জয় হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰেও আৰু কিহৰ প্ৰয়োজন? এইটো চোৱা, উত্তৰটো চোৱা, যুদ্ধত জয় হ'বলৈ যুদ্ধ আহিলাৰ বাহিৰেও আন বহুতো প্ৰয়োজন আছে। অকল যুদ্ধ সামগ্ৰীৰে যুদ্ধ জয় কৰিব নোৱাৰি। যুদ্ধৰ কাৰণে আহিলা পাতিৰ প্ৰয়োজনতকৈ অধিক প্ৰয়োজন হৈছে সৈন্যবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠা, যুদ্ধ জয়ৰ বাবে উত্তাৱল অথচ নিশ্চিত অভিলাষ, সুচিন্তিত আঁচনি আৰু বিচক্ষণ সংগঠন। তাৰ পিছৰটো চোৱা, সেনাপতি কোৱামিদ্ধা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল? কোৱামিদ্ধা হাজৰিকাক তেওঁলোকে বন্দী কৰিছিল, সেই বন্দীত্বৰ পৰা তেওঁ কেনেকৈ ওলাই আহিছিল? শৰাইঘাটৰ যুদ্ধত কোৱামিদ্ধা হাজৰিকা মানে এক অসমীয়া সেনাপতি আছিল আৰু তেওঁ ব্ৰহ্মপুত্ৰ নাৱত উঠি মোগলৰ সৈতে যুদ্ধ কৰিছিল। মোগল সৈন্যই কোৱামিদ্ধা হাজৰিকাক নাৱে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে। কোৱামিদ্ধা নাওখনৰ ওচৰৰ চাৰিওপিনে মোগলৰ নাও। কোৱামিদ্ধা হাজৰিকাই ক'লে, মই নাচিম, ঢোল মৃদং খঞ্জুৰি নাই, তোমালোকে চাপৰি মাৰা। তেতিয়া মোগল সৈন্যবোৰে নাও বঠা এৰি হাত চাপৰি মাৰিবলৈ ধৰিলে। কোৱামিদ্ধা হাজৰিকাই নিজৰ নাওবৈচাক টিপ দিলে আৰু নাৱৰ মুখ অসমীয়া নাৱৰ ফালে টোঁৱাবলৈ। হাজৰিকা নাচোনৰ চেও দেখি মোগল সৈন্য মচগুল হ'ল। সেই চেগতে কোৱামিদ্ধাই নিজৰ নাওখন তেওঁলোকৰ ফালে পোনাই তাৰ পৰা কৌশলেৰে গুচি আহিলে। এতিয়া চোৱা, শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা। উত্তৰ হৈছে, শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে আছিল সুচিন্তিত আঁচনি, সৈন্যসকলৰ বিচক্ষণ সংগঠন, সুশৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুৱৰ্তিতা, বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা, দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মনিয়োগ, স্বাৰ্থত্যাগ আৰু আত্মকণ্ডল নোহোৱা কৰা আদি। এনেবোৰ কথাৰ বাবে শৰাইঘাটৰ যুদ্ধত অসম জয়ী হৈছিল।